নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম COCৰ ওপৰত। COCৰ ওপৰত কথা পতাৰ আগতে আপোনালোকক মই ক'ব বিচাৰোঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰক, তেতিয়াই ভাই চেনেলটো বাঢ়িব ना। भाई का चैनल बढ़ाना है आप लोगों को, तो भाई का चैनल बढ़ाने के लिए थोड़ा लाइक कर दीजिए और कमेंट भी डाल दीजिए। अच्छा लगे बुरा लगे कमेंट डाल दीजिए। तो चलिए आगे बढ़ते हैं। COC এনেকুৱা এটা গেম যাৰ জৰিয়তে মানুহে নিজৰ প্ৰাধান্যতা বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, যাত যি যিমানেই কোৱালিফাই নহওক COC খেলা মাত্ৰই তাৰ অহংকাৰ বৃদ্ধি হৈ আহিব যায়, কাৰণ মোৰ এটা ইমানৰ বেছ আছে। আমি প্ৰথমে আৰম্ভ কৰিম টাউন হল 1ৰ পৰা। টাউন হল 1ৰ বেছত খেলা মানুহবিলাকে নিজকে ভাবে মই বহুত কম দামী খোলে, মই বহুত দৰিদ্ৰ খোলে, মোৰ কোনো উদ্গতি নহয়, তেনেধৰণে ভাবে আৰু লোকক ডনেশ্যন বিচাৰিলে তেওঁলোকে ডনেশ্যন নিদিয়ে, তেওঁলোকক অপমান কৰে আৰু দামী খেলিবলৈ তেওঁলোকক সৰু খেলিব বুলি ভাবে। এতিয়া COC খেলা মানুহবিলাকে ভাবিছে চাগে প্ৰথম COC ডনেশ্যন বিচাৰে কি বিচাৰে, তো প্ৰথম COC ডনেশ্যন বিচাৰে মই 100% কওঁ, মই চবে জেমছ বিচাৰে আৰু ময়ো বিচাৰিছিলোঁ, আপোনালোকে বিচাৰে, মই সেইটো সম্পূৰ্ণৰূপে জানো। অন্য এটা COCৰ বাহিৰে অন্য এটা আকৰ্ষণ আহি পৰিছে আমাৰ মাজত, কেচ অফ ক্লেন্স। এইবোৰ চব কেচ অফ ৰয়েলছ, এইবিলাক চব ছুপাৰ চেলৰে গেম হয়, আপোনালোকে মনত ৰাখিব। তো COC প্ৰথম লেভেল আৰু ছেকেণ্ড লেভেল, তেনেকৈ থাৰ্ড লেভেল, ফ'ৰ্থ লেভেল, মানে টাউন হল 4 সিমানলৈকে নিজৰে অকাতটো অলপ কমি থাকে। যেতিয়াই 5ৰ পৰা আৰম্ভ হয় আৰু নিজকে অলপ হেভি প্লেয়াৰলৈ আনি থাকে, তেতিয়া ৱালবিলাক ধুনীয়া হ'বলৈ ধৰে, তেতিয়া মানে নিজকে লাগে বেছটো বৰ ধুনীয়া লাগে দেখিবলৈ। কিন্তু টাউন হল 6, 7 ইমানত মানে পূৰা হেভি হৈ পৰে আৰু। যেতিয়া আমি কথা পাতিম এতিয়া টাউন হল 6ৰ পৰা। টাউন হল 6 পোৱাৰ লগে লগে টুপছবিলাক মেক্স হ'বলৈ ধৰে, নিজৰ অহংকাৰ পূৰা বাঢ়ি যাবলৈ ধৰে আৰু এইবিলাকো অলপ পাত্তা দিয়ে আৰু ভাও দিয়ে। এই ভাওটো পাই মানে আমাৰ এনেকুৱা এটা লাগি যায় মানে আৰু মই বহুত ভাল খেলোঁ, মই বহুত দামী খেলোঁ। 100% আপোনালোকক লাগিছিলে, মই যোনজনে খেলিছে মই জানো, আপোনালোকক 100% লাগিছিলে নিজকে দামী খেলুৱৈ যেন, আৰু মোৰ নিজকে লাগে, মই এইটো কৈছোঁ বাৰু আপোনালোকক। কিন্তু এনেকুৱা এটা মানে ব্যৱস্থাৰ সৃষ্টি হৈ যায় নহয়, সৰু ডাঙৰ উচ্চ নিচ্চ ভেদটো তেতিয়াৰ পৰা আহিবলৈ ধৰে। অন্য যেতিয়া 7, 8 পায় তেতিয়া ড্ৰেগন এটেকটো পূৰা চলে। ড্ৰেগন এটেক চলিব, হক এটেক চলিব আৰু ৱাৰ বুলি ক'লে এটেক দিবলৈ একদম পূৰা ৰেডি। আজি ৱাৰ আছে, ৰাতিকে এটেক দিমেই, মই ফাৰ্ষ্ট দিম, তেনেকুৱা এটা মানে প্লেনিং থাকে। 9, 10 পোৱাৰ লগে লগে কি আৰামছে কোনোবাই বস্তু খুজিব, দিলেও দিম, নিদিলেও নাই, লেভেল পূৰা লেভেলটো তেতিয়া আহি যায় আৰু পূৰা এটিটিউড, পূৰা মানুহৰ এটিটিউড আহি যায়, এটিটিউড লেভেল ফুল হৈ যায়। তেতিয়াই ভালকৈ আৰু একদম অহংকাৰী লাগে নিজকে। সেইটো কথা মই জানো, COC খেলা 9, 10ৰ বেছ থকা মানুহ প্ৰত্যেকটোৱে জানে নিজকে অহংকাৰী অনুভৱ কৰে, কিয়নো নিজৰ বেছবিলাক দেখি লোকৰ বেছবিলাক ফাল্টু বেছ বনাইছে বে, তাতে যদি ৱালকেইখন মেক্স হয়, বাহ কি অহংকাৰ। আপোনালোকে ভাবিছে এইটো সময়ত ইয়াৰ ফটোৱাটো বেছ চেছ নাই চাগে, আছে 10 আৰু 11ৰ বেছ মেক্স তাকো। হয় ধেমালি কৰা নাই। এতিয়া মানে এনেকুৱা এটা ব্যৱস্থাৰ সৃষ্টি হৈ গৈছে, 9ৰ পৰা একদম পূৰা উদ্গতি কৰিছে আৰু ৰাইজে পূৰা টপবিলাক মেক্স হ'বলৈ আৰম্ভ কৰিছে সকলোবিলাক। তেতিয়াই মানে আৰু একদম পূৰা হেভি নিজকে লাগিব ধৰিছে। তেতিয়া মানে এনেকুৱা লাগিব ধৰে নহয়, মানে মই একদম 9ৰ মানুহ, মই মেক্স মানুহ, আৰু তেতিয়া একদম পূৰা ভাল লাগি যাব ধৰে। যেতিয়া মানে টাউন হল 10 পোৱা যায় নহয়, তেতিয়া চবতকৈ হেভি লাগে আৰু 10 পোৱাৰ পিছত নিজকে ভাবে আৰু মই বহুত খেলি ল'লোঁ, মই আৰু খেলিবলগীয়া নাই আৰু একদম পূৰা টচ ভালকৈ মেক্স হৈ গৈছে, 6, 7 পাই গৈছে, মই এতিয়া একদম হেভি প্লেয়াৰ, মোক চব প্লেনে মাতি থাকে। তেতিয়া প্লেনে মাতিলেও নাযায় ভাই, তেতিয়া আমি মানুহ, মই মেইন মানুহ, কিয় যাম লগত, মই কিয় যাম, মই নিজে ক্লাইণ্ট খুলিম, মানুহ মাতি আনিম, তেনেকুৱা এটা মানে নিজৰ অহংকাৰ বাঢ়িবলৈ ধৰে। কিন্তু যেতিয়া টাউনৰ 11 পোৱা যায়, তাত একদম অলপ ফুলে না চুমানা বুলি কয়। টাউন হল 11, 10 পাই হৈ 11 যেতিয়া পায়, চব ৱাৰ্ল্ড মেক্স সি লিজেণ্ডৰ শাৰীত গুচি যায়, গোটেই একদম লিজেণ্ড হৈ পৰে সি, পূৰা অহংকাৰ, কাকো গ্ৰুপত সোমাবলৈ নিদিয়ে, কাকো ক্লেনত সোমাবলৈ নিদিয়ে, নিজৰ ক্লেনত দামী প্লেয়াৰ ইনভাইট কৰিব। আকৌ পান্না আছিল যদি পান্না আছে পান্না আগে বুলি কৈ দিব, মানে তোমাক পান্না থাকিলে তোমাক সোমাই নিদিয়ে, 42-43 তুমি কৰি থৈ দিব, তোমাক নিদিয়ে সোমাবলৈ। এনেকুৱা এটা মানে পৰ্যায় আহি পৰে। তেতিয়াই মানে সৰু প্লেয়াৰবিলাকে ভাবে আমাৰ কাম নাই। তেতিয়া টাউন হল 10, তেতিয়া টাউন হল 1, 2, 3, 4, 5, 6, 7, 8, 9, 10লৈকে সিহঁতে মানে 10লৈকে যোনবিলাক প্লেয়াৰ আছে সেইবিলাক ডাউন বুলিয়ে ভাবে 11বিলাকে, এনেকুৱা এটা। এতিয়া 10 মানত থাকোঁতে তেতিয়া আমি আৰু 6 মানলৈকে নিজকে ডাউন বুলি ভাবোঁ, 6 মানৰ লেভেললৈকে।
এতিয়া 6 মানলৈকে কওঁতে যিমান দিন লাগে 10 কওঁতে তাৰ 7 গুণ বেছি লাগে আৰু 10ৰ পৰা 11 কৰোঁতে তাত 10 গুণ বেছি লাগে আৰু ইমান দিন 2-3 বছৰ খেলাৰ পিছত যদি এটা মানুহে 10হে পায়গৈ মেক্স তেতিয়া তেওঁক কোৱা হয় ভাল খেলিছ ভাই ভাল খেলিছ আৰু তেতিয়াই মানুহৰ XP লেভেলৰ কথাটো আহি পৰে XP মানে এক্সপিৰিয়েঞ্চ লেভেল যাৰ যিমান এক্সপিৰিয়েঞ্চ লেভেল আহিব সি সিমান পাকৈত খেলুৱৈ আৰে সি সেইবুলি পাকৈত খেলিলে হ'ব মানে যাৰ ৱাৰ্ড এটাক ভালকৈ দিব পাৰিব তেতিয়াই ভাল খেলুৱৈ আমিতো সেইটো ভাবোঁ কিন্তু সি সেইটো নাভাবে যোনবিলাক COC প্লেয়াৰ সেইটো নাভাবে ভাল প্লেয়াৰবিলাক সি ভাবে XP লেভেল বঢ়াব লাগে লাগিলে জোৰছে কৰোঁ বা জোৰছে কৰোঁ যাহা তাহা পকাই ডনেশ্যন দিব ৱেক খুৱাই ডনেশ্যন কৰিব যাহা তাৰ ক্লেনত যাব ডনেশ্যন কৰিব ৱেক খুৱাই মিছামিচি ফকৰি ডনেশ্যন এগাল দিব নোখোজা মিছ ডনেশ্যন কৰিব মুঠতে তাক লাগে এক্সপিৰিয়েঞ্চ লেভেল তো আজি কাৰণে ইমানতে সমাপ্ত COC লভাৰবিলাকৰ মই হাৰ্ডৱেক কৰিলোঁ যদি ধন্যবাদ যদি হাৰ্ডৱেক কৰিছোঁ ধন্যবাদ নহয় দেই ধন্যবাদ মই কৈ দিলোঁ ধন্যবাদ নহয় হাৰ্ডৱেক কৰিছোঁ যদি এটা কমেণ্ট লিখিব মই নমস্কাৰ জনাই কৈছোঁ আপোনালোকে মোক ক্ষমা কৰি দিব কিন্তু মই ক'বলৈ বাধ্য কাৰণ মই COC খেলি আজি এই 3 বছৰে যোনটো অৱস্থাত সোমাই পৰিছোঁ এৰিবও নোৱাৰে খেলিবও নোৱাৰে মন নোযোৱাও হৈ যায় জয় হিন্দ বন্দে মাতৰম যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব চোৱাৰ আগতেতো কৰি ল'লেই চাগে মনত আছে ইয়াত আহি গৈছে লগোটো মাজত আহিছে মাজত ইয়াত চাওক লগো আহি গ'ল এইকেইটা ভিডিঅ' চাই লওক আৰু বাই বাই ডান অ'কে কলেজ এৰিম আৰু ভিডিঅ' কৰি লৈছোঁ ভিডিঅ' কৰিব লাগে